Hello everyone, welcome to Moshumi's Kitchen. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা মাছৰ ৰেচিপি যিটো মই ধনিয়া চাটনি ঘৰত থাকি যোৱা ধনিয়া চাটনিৰে বনাওঁ। প্ৰথমতে ধনিয়া চাটনিখিনি মাছত ভালকৈ লগাই দিম। তাৰ পাছত আদা, নহৰু, জলকীয়া একেলগে পিচি 1 চামুচ মিলাই দিম। মই লৈছোঁ সৰু আদা এটুকুৰা, নহৰু 6-7 ফুট আৰু কেঁচা জলকীয়া 2টা। এতিয়া জোখমতে হালধি আৰু নিমখ দি দিম। মিঠাতেল আৰু নেমু ৰস দিয়াৰ পাছত ভালকৈ মাছত মছলাখিনি লগাই দিম। চাটনি আৰু মছলাখিনি লগাই পেলাই মাছখিনি 2 ঘণ্টা ফ্ৰিজত থৈ দিম। তেল গৰম হ'লে মাছখিনি কম ষ্টিমত ফ্ৰাই কৰিম যাতে মছলাখিনি জ্বলি নাযায়। এতিয়া মোৰ ধনিয়া চাটনিৰে বনোৱা মাছ ৰেডি হৈ গ'ল। এতিয়া মই আপোনালোকক মোৰ শাক পাচলি বাৰীখনলৈ লৈ যাওঁ। মোৰ নিচিনাকৈ আপোনালোকেও চাগে নিজৰ বাৰীখন খুব ভাল পায়। এতিয়া ঠাণ্ডা দিনত বিলাহী, মটৰ এইবোৰে লগোৱা হৈছে। এইখিনি মটৰ এয়া বগাবলৈও এনেকৈ বেৰা দি দিব লাগে। এয়া মোৰ মূলা শাক এইখিনি লাগি আছে। এইফালে এইখিনি ফ্ৰেঞ্চ বিন লাগি আছে। কেইডালমান ফ্ৰেঞ্চ বিন মই নিজেই ছিঙি লওঁ। এয়া ৰমেশ, আমাৰ মালি হয়, ই বৰ ভাল, তাৰ হাতেৰে খুব ধুনীয়া হয় শাক পাচলি। এয়া এইফালে ধনিয়া, মোৰ চবচে ফেভৰেট। এইফালেও নতুনকৈ গুটি সিঁচা হৈছে, অকণমান টাইম লাগিব ডাঙৰ হ'বলৈ। আৰু এইফালে ফুলকবি, বন্ধাকবি, ওলকবি চব লগোৱা হৈছে, এয়াও অলপ সময় লাগিব। এইফালে মোৰ হালধি হৈ আছে। এয়া ঘৰৰ শেৱালি ফুল। শেৱালি ফুলো ভালকৈ শুকুৱাই ৰাখিছোঁ যাতে শেৱালি ফুলৰ ছিজন গ'লেও খাবলৈ পাই থাকোঁ। এয়া চাওক, শেৱালি ফুল ইমান ধুনীয়াকৈ শুকাই গ'ল। এতিয়া ধুনীয়াকৈ বটলত ভৰাই এয়াৰটাইট কণ্টেইনাৰত ৰাখি দিম। আজিলৈ ইমানেই। আকৌ সোনকালে লগ পাম এটা নতুন ব্লগ লৈ। টেক কেয়াৰ এভৰিৱান, বাই।